গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ মাজতে মানে এইকেইদিন মানে হোলী লাগি আছিলে। তো কালি বনাম বুলি ভাবিছিলোঁ। তো কালি আকৌ হোলী খেলিব গ'লোঁ, সেইকাৰণে মই বনোৱা নহ'ল ভিডিঅ'টো। তো মোৰ মানে এপ দুটা ডাউনলোড হৈ আছে, বহুত দিনৰ আগতে ডাউনলোড কৰা, কিন্তু মই টেষ্ট কৰা নাই সেইকেইটা এপ। এটা হৈছে ষ্টেবিলাইজেশ্যন, মানে ষ্টেবিলাইজ কৰা ভিডিঅ'। দুটা এপ আছে, স্ক্ৰীণশ্বট দি দিম আৰু মই এইকেইটা। সেই এপকেইটা মানে মই আজি টেষ্ট কৰিম এটা ভিডিঅ'। মানে সেইকেইটা মানে অ' এছ নিচিনা কাম কৰিব কৈছে। যোনখন অ' এছ মোবাইল আছে, তো সেইখনত যে অ' এছ কেমেৰা যোনখিনি থাকে, সেইখিনিত ভিডিঅ'টো যিমান দৌ মাৰি যালেও ষ্টেবিলাইজ হৈ থাকে। যেনেকৈ আজিকালি এণ্ড্ৰইড ফোনতো পাই গৈছে অ' এছটো, খালি অলপ দামী মোবাইলখিনি পায় আৰু 30-40 হাজাৰ সেনেকুৱা মোবাইলখিনি পায়। তো সেনেকুৱা এপ দুটা আছে, ষ্টেবিলাইজেশ্যন কেমেৰা আৰু ভিডিঅ' ষ্টেবিলাইজাৰ বুলি দুটা এপ আছে। ডাউনলোড কৰি থৈছিলোঁ, মই সেইকেইটা টেষ্ট কৰা নাই কেনেকুৱা। অন কেমেৰাত আজি টেষ্ট কৰিম। প্ৰথমে এটা ভিডিঅ' বনাই ল'ব লাগিব খোজকাঢ়ি কিনে। তো ভিডিঅ'টো মানে লোকেশ্যনটা বিচাৰোঁ। তো আমি এনেকৈ ভিডিঅ'টো বনোৱা হৈছে, এইটো পূৰা নৰ্মেল কেমেৰাত বনালে এনেকৈ হিলি যায়। তাৰপিছত এইটো মই এতিয়া টেষ্ট কৰিম সেই এপকেইটাত ষ্টেবিলাইজ হয়নে নহয়। তো গাইছ, ভিডিঅ' ষ্টেবিলাইজ কৰিবৰ কাৰণে মই দুটা এপ ডাউনলোড কৰিছিলোঁ। এটা হৈছে ষ্টেবিলাইজেশ্যন কেমেৰা আৰু আনটো হৈছে ভিডিঅ' ষ্টেবিলাইজাৰ। তো এইটোৰ ভিতৰত এইটো ষ্টেবিলাইজেশ্যন কেমেৰা বুলি যোনটো এপ আছে, সেই এপটো মানে ভাল নহয়। মই সেইকাৰণে এইটো অ'পেন নকৰোঁ এতিয়া, কাৰণ মই যদিও প্ৰথমে দুটা বুলি কৈছিলোঁ, কিন্তু এইটো মই অ'পেন কৰি কিনে দেখিলোঁ যে এইটোত পাৰচেছ কৰিব লাগিব, মানে পইচা দিব লাগিব, তেতিয়াহে পাৰিব। তো সেইকাৰণে এইটোত মই নাই কৰা। এতিয়া ভিডিঅ' ষ্টেবিলাইজাৰ যোনটো এপ আছে, এই এপটোত আমি কৰিম টেষ্ট। তো বলক অ'পেন কৰোঁ এইটো। তো ইয়াত প্ৰথমে চিলেক্ট কৰিব লাগিব, আমি ভিডিঅ' এটা চিলেক্ট কৰিম। এতিয়া আমাৰ মানে ভিডিঅ'টো চিলেক্ট কৰিম, এইটো ভিডিঅ' আছিলে। তো ইয়াত চুজ মেথড থাকিব লাগিব। তো এইটো চিলেক্ট কৰি দিলে হৈছে এনেকৈ। তাৰপিছত ইয়াত প্ৰচেছ কৰিব লাগিব, এনেকৈ প্ৰচেছ। তো এতিয়া ইয়াত স্মুথ আছে, 10 আছে। তো আমি এতিয়া এভাৰেজ আছে আৰু ইয়াত। তো আমি এনেকৈ থৈ দিওঁ চব আৰু ষ্টেবিলাইজ কৰি দিওঁ। এইটো ষ্টেবিলাইজ তলত থকা ষ্টেবিলাইজত ক্লিক কৰি কিনে আমি এইটো ষ্টেবিলাইজ কৰি দিম। তো ষ্টেবিলাইজ কৰোঁতে অলপ টাইম লাগিব। ভিডিঅ'টো ষ্টেবিলাইজ হৈ গ'ল। ওপৰত আছে অৰিজিনেল কোৱালিটি আৰু ইয়াত আছে ষ্টেবিলাইজিং কৰা যোনটো কোৱালিটি, সেইটোৱে। বেছি ভালকৈ ষ্টেবিলাইজ কৰা হোৱা নাই অৱশ্যে, একেই দেখা গৈছে। এইটো বিগ স্ক্ৰীণত চালে গম পোৱা যাব। তো এইটো ভিডিঅ' মানে সেইটো ভিডিঅ' হয় যোনটো ষ্টেবিলাইজ আমি কৰিছিলোঁ। সেই ভিডিঅ' ষ্টেবিলাইজাৰ যোনটো এপ আছে, সেইটোত আমি কৰিছিলোঁ, কিন্তু একো চেঞ্জ দেখা হোৱা নাই। এই ভিডিঅ'টো একেই যেনেকুৱা আছে তেনেকুৱাই আছে। তাততো আমি এতিয়া বেলেগ এটা এপ আছে যোনটোত মই আগৰ পৰা কৰি আছোঁ, আগতে ভিডিঅ' বনাইছোঁ, সেইটো এপতে ধুনীয়াকৈ ষ্টেবিলাইজ হৈ যায়। তো এতিয়া আমি সেইটো এপত ধুনীয়াকৈ ষ্টেবিলাইজ কৰি কিনে দেখাই আছোঁ আপোনালোকক। তো গাইজ দেখিলে, এইটো যোনটো এপ হয়, এইটোত ইমান একো ষ্টেবিলাইজ নহয়, এনেই দিয়া হয় এইবোৰ এপ। তাতকৈ ভাল আপুনি আপোনাৰ যোনটো পাৰ্মানেণ্টলি থাকেই বাৰু চব ফোনতে, গুগল ফটোজ বুলি। তো এই ফটোজটোত ক্লিক কৰি কিনে আপুনি ষ্টেবিলাইজ কৰি ল'ব। মই আগতেও এবাৰ কৈছিলোঁ, তথাপিও আকৌ এবাৰ দেখাই দিওঁ বাৰু। তো ইয়াত এইটো ভিডিঅ'টো আছে, এই ভিডিঅ'টো চিম্পলি আমি এতিয়া ভিডিঅ'টো বনোৱা হৈছে, এইটো পূৰা নৰ্মেল। এইটো এতিয়া এনেকৈ এডিটত ক্লিক কৰি কেনে অলপ টাইম লাগিছে বাৰু। এইটো যোনটো স্পীকাৰৰ ওচৰত আছে ষ্টেবিলাইজাৰ অপশ্যন, ইয়াত ক্লিক কৰি দিলে ধুনীয়াকৈ ষ্টেবিলাইজিং হৈ যাব আৰু অকণমানো টাইম নালাগে, সোনকালে হৈ যাব। তো এইটোৱে বেষ্ট হয় ষ্টেবিলাইজ কৰা, আৰু ভালকৈ ভিডিঅ'টো ষ্টেবিলাইজ কৰি দিয়ে। তো ইয়াৰ ৰিজাল্টটো ডাইৰেক্ট দেখিব আপোনালোকে। তো এতিয়া আমাৰ এইটো ভিডিঅ'টো ষ্টেবিলাইজিং হৈ যাব আৰু অকণমান আছেগৈ, ইয়াত বেছি টাইম নালাগে। তো এইটো চাওক, প্লে কৰি দিম মই। ৰ'ব, চাউণ্ডটো কমাই ল'ব লাগিব। চাওক, এইটো চাওক, পূৰা ধুনীয়া ষ্টেবিলাইজ হৈ গৈছে। এইটো ছেভ কৰি কিনে ভালকৈ আপোনাক দেখাই আছোঁ। তো এইটো গুগল ফটোজ যোনটো এপ হয়, সেইটোত ষ্টেবিলাইজ কৰা হয়, ধুনীয়াকৈ ষ্টেবিলাইজ হৈ গৈছে। ভিডিঅ'টোত চাওক, অকণমানো হিলা নাই আৰু পূৰা ধুনীয়াকৈ ষ্টেবিলাইজ হৈ গৈছে। তো মই আপোনালোকক ছাজেষ্ট কৰিম যে এইটোতে আপোনালোকে ষ্টেবিলাইজ কৰক ভিডিঅ'খন, তেতিয়া পূৰা ধুনীয়া হৈ থাকিব। আৰু বাকী প্লে ষ্ট'ৰত যোনবোৰ থাকে এপ, সেইবোৰ ফেক হয় বা বহুতে কাম নকৰে। কৰিব পাৰে কিছুমানে, তথাপিও মই বিশ্বাস নকৰোঁ, যিহেতু এইটো এপে বেষ্ট হয়। তো এইটোতে কৰিব লাগে ষ্টেবিলাইজ।